Hello Scorpions, তোমালোকে 45 days crash course কেনেকৈ ৰেকৰ্ডেড ভিডিঅ' চাবা তাৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা। ফাৰ্ষ্টত তোমালোকে স্ক্ৰীনখন হোম স্ক্ৰীনত আহিলে দেখিবা ইয়াত 45 days crash course ওলাই আছে। যদি ইয়াত নোলায় এই তলৰ এক্সপ্ল'ৰত যোৱা 9-10 কোৰ্ছত যোৱা আৰু একেবাৰে তললৈ যোৱা, তলত দেখিবা HSLC 2026 দেখিছা, এইটো ক্ৰেছ কোৰ্ছ। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত গো টু কোৰ্ছ আহিব, গো টু কোৰ্ছ ক্লিক কৰা এণ্ড দেন এতিয়া ইয়াত ইম্পৰ্টেণ্ট পইণ্ট, ইয়াত চোৱা একেবাৰে ওপৰত স্পেচিয়েল লাইভ ওলাই আছে দেখিছা। ইয়াত তোমালোকে এই তিনিটাৰ ভিতৰত যিকোনো গোটেইকেইটা ভিডিঅ' চাই ল'ব পাৰা, বাট এতিয়া তোমালোকৰ ৰেকৰ্ডেড ক্লাছ থাকিব, স্পেচিয়েল লাইভত ক্লিক কৰি দিয়া। তাৰ লগতে তলত আহিব HSLC 2026 45 days ক্ৰেছ কোৰ্ছ, ইয়াত ক্লিক কৰি দিয়া। ইয়াৰ লগে লগে তোমালোকৰ গোটেই 5টা ছাবজেক্ট ওলাই আহিলে, দেখিলা নেকি ধুনীয়াকৈ। এতিয়া তুমি কি কৰা, ইংলিছত ক্লিক কৰা, মেথছত ক্লিক কৰা, ছায়েন্সত ক্লিক কৰা, তোমালোকৰ সেইমতে ৰেকৰ্ডেড ক্লাছ ওলাই যাব। এতিয়া তোমালোকৰ যদি ইংলিছৰ ক্লাছ হৈ গ'ল তেন্তে ইংলিছত ক্লিক কৰি দিয়াৰ লগে লগে দেখিবা ইয়াত তলত এতিয়ালৈকে আপলোড হোৱা নাই, কাৰণ ইংলিছৰ ক্লাছ হোৱা নাই। যেতিয়া ক্লাছ হ'ব ইয়াত ধুনীয়াকৈ ভিডিঅ'টো আহি যাব, তাত ক্লিক কৰাৰ লগে লগে তুমি ভিডিঅ'টো চাব পাৰিবা, ঠিক আছে। চ' এনেকৈ বাকীকেইটা ছাবজেক্টতো তোমালোকে চাব পাৰিবা আৰু নোটছ ইয়াতে এটা PDF হিচাপে আহি যাব। চ' তোমালোকে এনেকৈ চাবা এণ্ড অল দ্য বেষ্ট।